মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ পাঠ ২ কাঞ্চনবাৰীৰ হাতীটো এই পাঠটি পঢ়িবলৈ শিকিম। আহা তোমালোকে মোৰ লগতেই পঢ়াৰ অভ্যাস কৰা। কাঞ্চনবাৰীৰ হাতীটো। মানুহে নিজৰ সুবিধাৰ বাবে পৃথিৱীৰ সম্পদসমূহৰ অপব্যৱহাৰ বা অনিষ্ট কৰিবলৈ ধৰিছে। হকে বিহকে গছ-বন, পাহাৰ-পৰ্বত কাটি তহিলং কৰাৰ বাবে বনৰীয়া জীৱ-জন্তুবোৰৰ যথেষ্ট অপকাৰ হৈছে। খাদ্য আৰু বাসস্থানৰ সন্ধানত বনৰীয়া জীৱ-জন্তুবোৰ মানুহৰ বসতি স্থানলৈ আহিবলৈ বাধ্য হৈছে। ফলস্বৰূপে বনৰীয়া জন্তু আৰু মানুহৰ সংঘাতৰ সৃষ্টি হয়। এনে পৰিস্থিতি উদ্ভৱ নহ'বৰ বাবে আমি সদায় যত্নপৰ হ'ব লাগে। হাবিৰ পৰা ওলাই আহি জনসমাজত অকলশৰীয়াকৈ অৱস্থান কৰা হাতী এটাৰ কাহিনীৰ মাজেৰে কথাখিনি জানো আহা। পঢ়ো আহা। বিদ্যালয় ছুটীৰ পাছত মাছুমাহঁত ঘৰলৈ আহি আছিল। বিদ্যালয়ৰ পৰা সিহঁতৰ গাঁৱলৈ বৰ বেছি দূৰ নহয়। খোজকাঢ়ি গ'লে প্ৰায় ২০ মিনিটৰ বাট। সিহঁতে সদায় খোজ কাঢ়িয়েই বিদ্যালয়লৈ অহা-যোৱা কৰে। বাটত মাছুমাই তাইৰ লগৰ কৰবী, নবীন, নয়ন আৰু কনকৰ লগত নানা ধৰণৰ কথা পাতি আহে। নিজৰ কথাৰ উপৰি কাঞ্চনবাৰী পাহাৰখনত থকা অৰণ্যখনৰ পশু-পক্ষীবোৰৰ আৰু যে কত কি কথা। বাটটোৰ এফালে কিছু দূৰত ঘন অৰণ্যৰে আৱৰা কাঞ্চনবাৰী পাহাৰখন, আনফালে গাঁৱৰ মানুহে খেতি কৰা পথাৰখন। বিদ্যালয়লৈ সিহঁতে সদায় এই বাটেৰেই অহা-যোৱা কৰে। বিদ্যালয়লৈ অহা-যোৱা কৰা সময়খিনি সিহঁতৰ বৰ ভাল লাগে। সিহঁতে আহোঁতে যাওঁতে প্ৰায় কাঞ্চনবাৰী পাহাৰৰ বিভিন্ন চৰাই-চিৰিকটি, জীৱ-জন্তু আদি তেনেই ওচৰৰ পৰা দেখে। সুগৰি পহু, বনৰীয়া মহ আদিয়ে কেতিয়াবা পথৰ তেনেই দাঁতিলৈ আহি ঘাঁহ খাই থাকে। মাছুমাহঁতে সিহঁতক কেতিয়াও আমনি নকৰে। পাহাৰৰ নামনিত কেতিয়াবা জাকে জাকে হাতী চৰি থাকে। এই হাতীবোৰে আজিলৈকে কাকো অনিষ্ট কৰাৰ কথা শুনা নাই। শান্ত প্ৰকৃতিৰ প্ৰাণীবোৰেও গাঁওখনৰ মানুহবোৰলৈ ভয় নকৰে। হৰিণ, সুগৰি পহু আদিয়ে প্ৰায়ে গাঁৱৰ মানুহৰ বাৰীত সোমাই ঔটেঙা, আমলখি, শিলিখা, লেটেকু আদি ফল-মূল খায়হি। এবাৰ মাছুমাহঁতৰ ঘৰত এটা গঁড়ৰ পোৱালিও সোমাইছিলহি। তেওঁৰ ককাকে বন বিভাগৰ মানুহ মাতি পোৱালিটো গতাই দিছিল। আজিও সিহঁতে কথা পাতি আহি থাকোঁতে কিছু দূৰৈত পাহাৰৰ ফালৰ পৰা কিবা এটা ওলাই অহা দেখিলে। মাছুমাই ভালদৰে চাই দেখিলে যে এটা মখনা হাতী বাটটোৰ ফালে ওলাই আহিছে। নয়নহঁতক তাই ৰ'বলৈ ক'লে। হাতীটো দেখি আটাইকেইজনৰ চকু কঁপালত উঠিল। সিহঁত ভয়তে থমকি ৰ'ল। গুৰু গম্ভীৰ খোজেৰে আহি হাতীটো বাট পালেহি। বহু সময় ধৰি হাতীটোৱে বাটটোতে ইফাল-সিফাল কৰি থাকিল। মাছুমাহঁত কিছু চিন্তাত পৰিল। নয়ন আৰু কৰবী দুয়োটাই ভয়ত পেঁপুৱা লাগিল। আনদিনা হোৱা হ'লে হাতীটো ইমান দেৰিলৈকে পথটোত ৰৈ নাথাকিলহেঁতেন। খন্তেক সময়ৰ পাছতে আঁতৰি গ'লহেঁতেন। কিন্তু আজি দেখোন ইমান দেৰিলৈকে সি পথৰ ওপৰতে ৰৈ আছে। মাছুমাহঁতে কথাটো গাঁৱত জনোৱাৰ বিষয়ে ভাবিলে। আটাইয়ে হাতত হাৰে, ভৰিত হাৰে পথাৰৰ ফালে নামি হুৰহুৰাই ঘৰলৈ বাট পোনালে। পথাৰৰ মাজে মাজে আহি মাছুমাহঁতে ঘৰ পালেহি। তাইৰ দেউতাক ঘৰতে আছিল। সিহঁতে পোনছাটেই দেউতাকক হাতীটোৰ কথা ক'লেগৈ। দেউতাকে পলম নকৰি স্থানীয় বন বিভাগৰ বিষয়াজনলৈ ফোন কৰিলে। দেউতাকে ওচৰৰ দুজন জ্যেষ্ঠ লোকক লগত লৈ হাতীটো থকা ঠাইলৈ আগবাঢ়িল। মাছুমাহঁতো তেওঁলোকৰ পিছে পিছে গ'ল। মাছুমাহঁতৰ দেউতাকহঁত গৈ পোৱাৰ সময়তে সিফালৰ পৰা বন বিভাগৰ দলটোও আহি হাতীটোৰ ওচৰ পালেহি।
তেতিয়াও হাতীটো ৰাস্তাটোতে বিচৰণ কৰি আছিল। বন বিভাগৰ লোকসকলে হাতীটো ভালদৰে লক্ষ্য কৰিলে। তেওঁলোকে তাক হাতীৰ দণ্ডিটোৰ ফালে খেদি নিবলৈ যত্ন কৰিলে। লাহে লাহে হাতীটোৱে হাবিত লোৱা পথটোৱেদি বাট ল'লে। বন বিভাগৰ দলটোৱে মখনাটো খেদি নি হাতীৰ জাকটোৰ ওচৰত থৈ আহিলগৈ। হাতীটো জাকৰ লগত যোৱা যেন দেখি মাছুমাহঁতে ঘৰলৈ খোজ ল'লে। আহি থাকোঁতে তাই ভাবিলে, পাহাৰৰ অৰণ্যখনৰ গছবোৰ কাটি থকাৰ বাবেই বাৰু হাতীটোৱে জাক হেৰুৱাইছে নেকি? তাৰ বাৰু খং উঠিছে নেকি? খঙত সিহঁতে মানুহৰ অনিষ্ট কৰিবলৈও চেষ্টা কৰিব নেকি? তেনেতে ককাকে কোৱা কথা এটা মাছুমাৰ কাণত পৰিল। ককাকে তাইক কৈছিল, আন জন্তুবোৰৰ দৰে হাতীবোৰেও সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত থাকিহে ভাল পায়। একেটা দণ্ডিয়েদি সিহঁতে অহা যোৱা কৰে। নিজৰ দণ্ডি সিহঁতে কেতিয়াও নাপাহৰে। দণ্ডিত ভেটা দিলে সিহঁত অসন্তুষ্ট হয়। মানুহে আমনি কৰিলে হাতীবোৰৰ খং উঠে। মাছুমাৰ মনটো বৰ বেয়া লাগিল। মানুহবোৰে বাৰু হাতীবোৰক কিয় আমনি কৰে? নিজৰ যাত্ৰাপথত শান্তিৰে বিচৰণ কৰিবলৈ কিয় সুবিধা নিদিয়ে? সিহঁতৰো নিশ্চয় স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ আছে। হঠাতে তাই দেউতাকক সুধিলে, দেউতা, আমি বাৰু হাতীবোৰৰ লগত সমিল মিলেৰে থাকিব নোৱাৰোনে? দেউতাকে ক'লে, কিয় নোৱাৰো মাজনী? ইমান দিনেতো আমি তেনেদৰেই চলি আছো। কিন্তু লাহে লাহে বিভিন্ন ঠাইত কিছুমান মানুহে হাতীবোৰৰ প্ৰতি অন্যায় কৰিবলৈ ধৰিছে। বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম স্নেহ টুটিছে। অসহিষ্ণুতা আৰু নিষ্ঠুৰতা বাঢ়িছে। তুমি দেখিছাই নহয়, আমাৰ পাহাৰখনৰ গছবোৰো কিছুমান মানুহে কাটি তহিলং কৰিছে। গছ কটা যন্ত্ৰ আৰু গাড়ীৰ শব্দই অৰণ্যখন অশান্ত কৰি তুলিছে। এই কাৰ্যই অৰণ্যখনৰ যথেষ্ট ক্ষতি সাধন কৰে। বন্যপ্ৰাণীবোৰো সেইবাবেই চাগে শংকিত হৈ পৰিছে। আনকি কাঞ্চনবাৰীৰ হাতীবোৰেও নিজৰ দণ্ডিয়েদি অহাত বাধা পাইছে। সেইবাবে হয়তো আজিও হাতীটো পথটোলৈ আহিছে। আনহাতে কাঞ্চনবাৰীৰ পৰা কিছু আঁতৰত অৰণ্যৰ মাজেৰে এটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱেদি অনবৰতে বিভিন্ন যান-বাহন চলিয়েই থাকে। পথটোৰ দুয়োপাৰৰ বন্যপ্ৰাণীবোৰে সময়ে সময়ে পথটো পাৰ হয়। এনেদৰে পাৰ হওঁতে বহু প্ৰাণীয়ে যান-বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায়। সেইকাৰণেই অৰণ্যৰ মাজৰ পথছোৱাত চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে। লগতে যান-বাহনৰ গতি নিয়ন্ত্ৰণত গুৰুত্ব দিছে। কিন্তু ইয়াৰ পাছতো অঘটন ঘটি আছে। সেইবোৰ কাৰণত সিহঁত অসন্তুষ্ট হৈছে। তাই পুনৰ সুধিলে, দেউতা, আমি বাৰু কিবা এটা কৰিব নোৱাৰোনে? দেউতাকে ক'লে, নিশ্চয় পাৰোঁ। মন কৰিলেই চন। ইয়াৰ বাবে আমি প্ৰথমে সজাগতা সৃষ্টি কৰিব লাগিব। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক বুজাব লাগিব। গছ কটা কাৰ্যও বন্ধ কৰোৱাব লাগিব। বিদ্যালয়বোৰতো ছাত্ৰ-ছাত্ৰীসকলক সচেতন কৰি তুলিব লাগিব। জীৱ-জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈ শিক্ষা দিব লাগিব। তেনেতে মাছুমাই সুধিলে, দেউতা, বন্যপ্ৰাণীৰ লগত সহাৱস্থান কিদৰে সম্ভৱ? সহাৱস্থানৰ অৰ্থ এইটো নহয় যে আমি বন্যপ্ৰাণীৰ লগত একেলগে থাকিব লাগে। ইয়াৰ অৰ্থ এইটোহে যে বন্যপ্ৰাণীৰ বিচৰণভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে। মানুহে সিহঁতক আমনি নকৰিলে সিহঁতেও মানুহৰ বসতিস্থললৈ আহি কেতিয়াও আমনি নকৰে, দেউতাকে বুজালে। দেউতাকৰ কথাবোৰ শুনি মাছুমাই মনতে সংকল্প ল'লে। কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব। ইয়াৰ বাবে মই দেউতাই কোৱাৰ দৰে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিম। লগতে স্কুলৰ ছাৰ বাইদেউৰ পৰা বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে কি কি কৰিব পাৰি জানি ল'ম। স্কুলৰ সমনীয়াৰ লগ হৈ সিহঁতে কাঞ্চনবাৰীৰ বাবে
কাঞ্চনবাৰীৰ গছ বন পশু পক্ষীৰ বাবে যদি কিবা এটা ভাল কাম কৰিব পাৰে তেন্তে কিমান যে ভাল হ'ব। কথাবোৰ ভাবি মাছুমাৰ মনটো দৃঢ় হৈ উঠিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা। অতি সোনকালে অন্য এটি ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ।